হাল বাই থৈ যোৱা পথাৰখনতে মাছ পাইছোঁ আমি আজি। হাল বাই থৈ গৈছিলে, গৰমত একেবাৰে মাছবিলাক উপঙি উপঙি মৰি আছে। জাষ্ট মৰিছে। বহুত মানুহে বহুত ধৰিলে আৰু এতিয়া ধৰি আছোঁ সেইকাৰণে। এইবিলাকত পাইছোঁ, এইবিলাকত পাইছোঁ। এই দেখাই আছোঁ আপোনালোকক, এইটো মাছ একো হোৱা নাই, মাছটো তাজাই আছে। বটীয়া মাছ ইমান জল্দি নমৰে, আপোনালোকে জানে। এইটো চাওক, তাজা তাজা এনেকৈ পাওঁ মানে আমি। সেয়া ধৰি আছে তাতে মানুহজনী, সেয়া ল'ৰাটো আৰু মাইনাও বিজনীত ওলাইছে মাছ। বঢ়িয়া ধৰি আছোঁ, এনজয় কৰি আছোঁ। জীৱনত প্ৰথম এক্সপিৰিয়েঞ্চ, এনেকৈও মাছ পায়। গেলিলে গৰৈ মাছ। বন্ধু এটা জিন্দা জপিয়াব নেকি? পালো জিন্দা। এইয়া পথাৰত মাছ পাইছোঁ আমি, মাছ ধৰি আছোঁ, একদম উঠাই আছোঁ আৰু মাছকেইটা দাঁতে উপঙি আছে। বহুত মানুহে বহুত ধৰিলে। আমাৰ কিমান হৈছে চাওক, এইটো চাওক মাছ, কিন্তু গেলিলে বাৰু এইটো নলওঁ। এইটো মাছটো গেলি গ'ল গৰমত। ইমানৰ পাইছোঁ, একে পিটিকা হ'ব আৰু চাটনি। তাজা তাজা মাছ। হা হা